কাম 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 আহি আছো ইমান চিৰিব নালাগে ব্যৱহাৰটো কিয় ইমান বেয়া তোমাৰ আপোনাক ভাল ব্যৱহাৰ কৰিলে ৰাষ্ট্ৰপতিয়ে আহি হ'বলৈ মোক এৱাৰ্ড দিব কামৰ নমুনা দেখি আহিছো কথা এই ছোৱালীজনীয়ে কথাবোৰ কিয় এনেকে কয় সেইটো কি হলো চাকৰিত জইন কৰা কিমান দিন হ'ল 10 বছৰমান হ'ল চাকৰি আৰু এইটোহে পালা পৃথিৱীত আৰু চাকৰি নাছিল কিয় পুলিচৰ চাকৰি বেয়া নেকি মোৰ মতেতো যিবোৰ মানুহৰ কাম নাথাকে তেওঁলোকেহে পুলিচত জইন কৰে নমুনা দেখা নাই জানো কি খাৰা খাৰা অপমান কৰি দিছে যে নাই 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 মই ছাৰৰ ওচৰত যাম এতিয়া আৰে যাওক না এইবোৰ কথা কেয়াৰ কৰা মানুহ মই এনেও নহয় যাওক বাৰু কি হ'ল আহি আছো কি হ'ল একো নাই